নমস্কাৰ, মই বৰ্ণালী দেৱী। পোনপ্ৰথমে আপোনালোকক সকলোকে মোৰ চেনেললৈ স্বাগতম জনালোঁ। মই বহু বেলেগ প্ৰতিভাৰে ভিডিঅ' আপলোড দি থাকিম, যদিহে আপোনালোকৰ আশীৰ্বাদ আৰু মৰমেৰে সঁহাৰি জনায়। আজি মই বিশেষ তেনেকুৱা একো আপলোড নকৰিলেও মই কিছুমান আজি এটা ফুলদানি দেখাম। মই নিজে বনোৱা, নিজে ঊলেৰে মই হাতেৰে বনাইছিলোঁ, কিন্তু মই বেলেগত দেখা নাই তেনেকুৱা ধৰণৰ। মই নিজে তৈয়াৰ কৰা তেনেকুৱা ধৰণৰ আপোনালোকক আজি দেখাম। মই ফুলখিনি চাওক আপোনালোকে। এইটো ফুল দেখিছে আপোনালোকে মই বনোৱা হাতেৰে। আৰু ইফালে ওপৰত আছে, আৰু আছে, ইয়াতে আছে। এইটো এটা ফুল, আৰু এটা আপোনালোকক দেখাই আছোঁ ফুল। বন্ধুসকল দেখিছে আপোনালোকে, এইটো এটা ফুল মই বনাইছিলোঁ। আপোনালোকক মই আজি ইমানেই দেখাইছোঁ, কিন্তু মই কেনেকৈ কৰিব লাগে, কেনেকৈ বনাব লাগে মই আপোনালোকক দেখাম, আপোনালোকৰ আগত বনাই দেখাম নিশ্চয় আজৰি সময় উলিয়াই। আৰু মই কিছুমান লেখা মেলা কৰোঁ, সাহিত্য চৰ্চাৰ লগতে জড়িত আছোঁ। মই যদি পাৰোঁ কেতিয়াবা কবিতা আবৃত্তি আপলোড দিম, আপোনালোকে যদি সঁহাৰি জনায়, বা গল্প এনেকুৱা মই পঢ়ি শুনাম আপোনালোকক, মই নিজে লিখা। আৰু আপোনালোকৰ মৰম আৰু আশীৰ্বাদ সদায় যদি থাকে, আৰু আপোনালোকে প্লিজ যদি ভাল লাগে ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব, লাইক কৰিব, আৰু বেলটো দবাবলৈ নাপাহৰিব। প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আজিলৈ নহ'লে এৰিছোঁ, ধন্যবাদ।